এনেকে খোৱা দেই আকৌ প্ৰথমৰ পৰা খুৱাই এইকেইজন মান দিলে কেনেকৈ দেখিলা নে একো নহয় মান মাতিলোঁ ফুল লগা নাই নেপালোঁ আৰু অকণমান খোলা বাৰ্থডে কাৰণে বেলুন ফুলোৱাত ব্যস্ত এতিয়া নাই পুতা তুমি জনা নাই এই গাছটো দি দেখো বেলুন ফুলাই আছোঁ বাৰ্থডে কাৰণে তাৰপিছত দেখাই আছোঁ ভিডিঅ'বিলাক চাই থাকক কামত দি বেলুন ফুলাইছোঁ মুখে ফুলাব নোৱাৰোঁ ভালকৈ ডাঙৰ বেলুন বিচাৰি গৈছিলোঁ নেপালোঁ সৰু সৰু বেলুন ইমান ডাঙৰ কৰিলে ফুটি যাব ভয় লাগে আৰু অকণ ডাঙৰ কৰিব পাৰি নি বাৰু ন অকণমান ডাঙৰ কৰি দিয়া নহয় সেইটো কমকৈ ফুলালোঁ আকৌ চিগি আছে এইটো ক'ৰবাত ফুটা আছে নিব অঁ কাৰেণ্টটো আহিলে লাইটৰ চুইচটো দি দিয়া শুন ভণ্টিকণ দি দিয়াচোন সেইটো নহয় এইটো বেলুনকেইটা উৰি যাব এতিয়া আৰু বেলুন আনা চাই থাকক ভিডিঅ'টো দেখাই আছোঁ তাই হোৱাই নাই অঁ বেলুন ফুলাই আছোঁ আৰু কেক আহি পাব আছেই হৈ যাব পাই গ'ল সি ৰ'বা এইটো খুলিবই পৰা নাই নহয় কটাৰী নাই চুৰি এখন নেৰুৱাবি এতিয়া নেৰুৱা আহি পাই গ'লহি পোৱালি ভাগৰ বাৰ্থডে হয় আজি চাই থাকক ভিডিঅ'টো ঈশ্বৰে নোৱাৰে আঁতৰাব মোৰ পৰা
সদায়ে থাকিমে আৰু অকণমান খুৱাই দিব লাগিব এতিয়া ন অকণি মামাক খুৱাব লাগিব Hey guys, good evening. দিনৰ বাৰ্থডে দিনৰ শেষ হ'ল আৰু এতিয়া ৰাতি দুজনমান ভকতক নামঘৰত আছে আৰু তেওঁলোকৰখিনি শেষ হ'লে বাৰ্থডে শেষ হ'ব তো চাই থাকক ভিডিঅ'টো মই দেখুৱাব পাৰোঁ নে নোৱাৰোঁ নাজানো কাৰণ মই একদম গাটো ভাল নাই বৰ্তমান জ্বৰ উঠি আছে চৰ্দি হৈ আছে তো মই দেখাব পাৰোঁ নে নোৱাৰোঁ নাজানো আৰু যিমান ৰাতি হৈছে কিজানি ইমান 12টামান বাজিব তো চাই থাকক ভিডিঅ'টো আৰু যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি কোনোবা নতুন হয় আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে মই প্ৰতিটো ভিডিঅ' আপোনালোকে নটিফাই হৈ থাকে যিমানখিনি পাৰোঁ দেখুৱাব চেষ্টা কৰিলোঁ আৰু যদি পাৰোঁ মই দেখুৱাব চেষ্টা কৰিম আৰু বাৰ্থডে আছিলে পোৱালিটোৰ আৰু দেখিলে বাৰ্থডে কি কেনেকৈ হ'ল আৰু কিমানখিনি দেখুৱাব পাৰোঁ দেখাই যাম আৰু চাই থাকক মই আপোনালোকক এটা বস্তু দেখাম হা মানে আমাৰ ককায়ে মানে দেউতাকে জগন্নাথ মন্দিৰৰ পৰা এভাগ বস্তু আনিছিলে হ'ল দিন ভাবিলোঁ আপোনালোককো দেখাওঁ ৰ'ব মই দেখাই আছোঁ বেক কেমেৰা কৰি হয় এইভাগ জগন্নাথ মন্দিৰ ভাগেই হয় এই ভিতৰৰ অংশটো মন্দিৰ আৰু এনেকৈ ইয়াত লাইটিং ফিটিং আছে কিন্তু লাইটিংখিনি এতিয়া নজ্বলে বেয়া হৈ গৈছে বহুত দিন হ'ল হোৱাটো চাওকচোন ইমান ধুনীয়া লাগিছে